নমস্কাৰ প্ৰিয় বন্ধু-বান্ধৱীসকল, অসমীয়া শিক্ষামূলক ইউটিউব চেনেলত আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। পূৰবী ডায়েৰীত 2018 বৰ্ষৰ বাবে বিভিন্ন পদ খালী হৈছে। পদসমূহ হৈছে এৰিয়া কোঅৰ্ডিনেটৰ, ভেটেনেৰী এক্সিকিউটিভ, ৰিক্ৰুটমেণ্ট অফিচাৰ, এক্সিকিউটিভ, এটেণ্ডেণ্ট আৰু এছিষ্টেণ্টৰ পদ। ইয়াৰ বাবে সৰ্বমুঠ 21টা পদ খালী হৈছে। ৱেষ্ট আছাম মিল্ক প্ৰডাকশ্যন কোঅপাৰেটিভ ইউনিয়ন লিমিটেড, চমুকৈ WAMUL। ইয়াৰ বাবে লাষ্ট ডেটৰ অন্তিম তাৰিখ হৈছে 27/10/2018। প্ৰথম যিটো পদ আছে এইটো হৈছে এৰিয়া কোঅৰ্ডিনেটৰ। ইয়াৰ বাবে নম্বৰ পোষ্ট 3টা। এডুকেশ্যন কোৱালিফিকেশ্যন BVSC অথবা MVSC থাকিব লাগিব আৰু লগতে 6 বছৰ এক্সপিৰিয়েঞ্চ থাকিব লাগিব। বয়স 45 বছৰতকৈ বেছি হ'ব নোৱাৰিব। দ্বিতীয় পদটো হৈছে ভেটেনেৰী এক্সিকিউটিভ। ইয়াৰ বাবে নম্বৰ পোষ্ট 7টা। এডুকেশ্যন কোৱালিফিকেশ্যন অৰ্থাৎ শিক্ষাগত অৰ্হতা BVSC আৰু MVSC যিকোনো এটা থাকিব লাগিব আৰু লগতে 2 বছৰ এক্সপিৰিয়েঞ্চ থাকিব লাগিব। 3 নম্বৰ পদটো হৈছে ভেটেনেৰী এক্সিকিউটিভ ফিড এণ্ড ফুডাৰ। ইয়াৰ বাবে নম্বৰ পোষ্ট 1টা। এডুকেশ্যন কোৱালিফিকেশ্যন MSc পাছ হ'ব লাগিব, লগতে 3 বছৰ এক্সপিৰিয়েঞ্চ থাকিব লাগিব। 4 নম্বৰ যিটো পদ হৈছে সেইটো হৈছে মিল্ক প্ৰকিউৰমেণ্ট অফিচাৰ। ইয়াৰ বাবে নম্বৰ পোষ্ট হৈছে 3টা। এডুকেশ্যন কোৱালিফিকেশ্যন ইয়াৰ বাবে PGDM ৰেল মেনেজমেণ্ট অথবা PGD ডেভেলপমেণ্ট মেনেজমেণ্ট অথবা MBA অথবা MSW হ'ব লাগিব, লগতে 2 বছৰ এক্সপিৰিয়েঞ্চ থাকিব লাগিব। বয়স 30 বছৰতকৈ বেছি হ'ব নোৱাৰিব। 5 নম্বৰ পদটো হৈছে এক্সিকিউটিভ একাউণ্টেণ্ট। ইয়াৰ বাবে নম্বৰ পোষ্ট 1টা। এডুকেশ্যন কোৱালিফিকেশ্যন BCom পাছ হ'ব লাগিব আৰু লগতে 5 বছৰ এক্সপিৰিয়েঞ্চ থাকিব লাগিব। বয়স 35 বছৰতকৈ বেছি হ'ব নোৱাৰিব। 6 নম্বৰ যিটো পদ আছে এইটো আপোনালোক সকলোৱে এপ্লাই কৰিব পাৰিব ইয়াত। সেই পদটো হৈছে এটেণ্ডেণ্ট লজিষ্টিক। 9 নম্বৰ পদ হৈছে 2টা। এডুকেশ্যন কোৱালিফিকেশ্যন অৰ্থাৎ শিক্ষাগত অৰ্হতা হৈছে হায়াৰ ছেকেণ্ডেৰী পাছ হ'ব লাগিব। যিকোনো হায়াৰ ছেকেণ্ডেৰী পাছ ইয়াত এপ্লাই কৰিব পাৰিব, অৰ্থাৎ দ্বাদশ শ্ৰেণী উত্তীৰ্ণ। বয়স 35 বছৰতকৈ বেছি হ'ব নোৱাৰিব। 7 নম্বৰ পদটো হৈছে এছিষ্টেণ্ট ষ্ট'ৰ। ইয়াৰ নম্বৰ পদ হৈছে 4টা। এডুকেশ্যন কোৱালিফিকেশ্যন গ্ৰেজুৱেট হ'ব লাগিব, যিকোনো গ্ৰেজুৱেট ইয়াত এপ্লাই কৰিব পাৰিব। বয়স 35 বছৰতকৈ বেছি হ'ব নোৱাৰিব। হাউ টু এপ্লাই, কেনেদৰে এপ্লাই কৰিব? আপুনি তেওঁলোকৰ অফিচিয়েল ৱেবছাইটত গৈ পেলাই ইয়াৰ বাবে ফৰ্মখন ডাউনলোড কৰি ল'ব পাৰিব আৰু ফৰ্মখনৰ ওপৰত আপুনি এপ্লিকেশ্যন ফৰ দ্য পোষ্ট অফ বুলি মেনশ্যন কৰি দিব লাগিব। ফৰ্মখন অফলাইন যোগে পঠিওৱাৰ তেওঁলোকৰ এড্ৰেছটো হৈছে এক্সিকিউটিভ HR দ্য ৱেষ্ট আছাম মিল্ক প্ৰডাকশ্যন কোঅপাৰেটিভ ইউনিয়ন লিমিটেড WAMUL, RK জ্যোতি প্ৰসাদ আগৰৱালা ৰোড, জুৰিপাৰ, পাঞ্জাবাৰী, নিয়াৰ ছিকিম হাউচ, গুৱাহাটী 781037 আছাম, ইণ্ডিয়া। ইয়াৰ পৰা তেওঁলোকে যিটো এডভাৰটাইজমেণ্ট প্ৰকাশ কৰিছিল সেই এডভাৰটাইজমেণ্টৰ লিংক আমি ভিডিঅ'টো ডেছক্ৰিপশ্যনত দি দিম। তাৰ পৰা আপুনি গৈ পেলাই পোনে এই এডভাৰটাইজমেণ্টটো চাই পেলাই এই পদসমূহৰ বিষয়ে ভালদৰে জানিব পাৰিব। আৰু তেওঁলোকৰ যিটো অফিচিয়েল ৱেবছাইট আছে সেই ৱেবছাইটটোৰ লিংক আমি ভিডিঅ'টো ডেছক্ৰিপশ্যনত দি দিম। তাৰ পৰা গৈ পেলাই আপুনি ইয়াৰ বাবে যিখন প্ৰয়োজনীয় এপ্লিকেশ্যন সেইখন ডাউনলোড কৰিব পাৰিব। তেন্তে প্ৰিয় বন্ধু-বান্ধৱীসকল, আজিলৈ এই ভিডিঅ'টো ইমানেই। ভিডিঅ'টো চাই যদি ভাল পায় তেন্তে লাইক আৰু শ্বেয়াৰ কৰিবলৈ নাপাহৰিব। লগতে এনেধৰণৰ ভিডিঅ'সমূহ চাই থাকিবৰ বাবে আমাৰ ইউটিউব চেনেলটোক ছাবস্ক্ৰাইব কৰি লওক। ধন্যবাদ। জয় অসম।